আজিৰে পৰা এইবোৰ খাদ্য নাখাব আপুনি। পেটত পাথৰ হোৱা একেবাৰে সাধাৰণ স্বাস্থ্যৰ সমস্যা পৰিণত হৈছে। অধিকাংশ লোকেই পিত্তত পাথৰ হয়। পিত্তত পাথৰ হৈছে এনে স্থিতি য'ত পিত্তথলী গোটা জমা হৈ শিলৰ দৰে সৃষ্টি হয়। ইয়াৰ মূল কাৰণ হৈছে কলেষ্ট্ৰল বৰ্জিতৰ পৰিমাণ। কলেষ্ট্ৰল বৃদ্ধিৰ কাৰণ হৈছে উচ্চ চৰ্বিযুক্ত খাদ্য, জলপান, ফাষ্টফুড আৰু মিঠা বস্তু খোৱা। এইবোৰ অধিকাংশ সেৱনৰ ফলত পিত্তথলীত পাথৰৰ সৃষ্টি হোৱাৰ আশংকা বৃদ্ধি কৰে। পিত্তথলীত পাথৰ হ'লে শৰীৰত দেখা দিয়া কিছু লক্ষণ: পেটত তীব্ৰ বিষ, বমি আৰু উকলি অহা, জ্বৰ, জণ্ডিছ, বগা শৌচৰ ৰং। অৱশ্যে আপুনি যদি কেইবিধ বিশেষ অস্বাস্থ্যকৰ খাদ্যৰ পৰা আঁতৰি থাকে তেন্তে এই স্বাস্থ্যৰ সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰিব আপুনি। সেইবোৰ হৈছে অত্যাধিক ভজা খাদ্য। ভজা খাদ্য যেনে পকোৰা, চিংৰা, পথৰ দাঁতিত থকা লোভীয়া খাদ্যৰ চৰ্বি অধিক থাকে, যিয়ে পিত্তথলীৰ পাথৰৰ আশংকা বৃদ্ধি কৰে। এইবোৰ পিত্তথলীত কঠিন পদাৰ্থ জমা কৰি পাথৰৰ সৃষ্টি কৰে। পৰিশোধিত ময়দাৰ তৈয়াৰী খাদ্য। ময়দাৰ পৰা তৈয়াৰ কৰা বস্তুবোৰ ষ্ট্ৰেং চৰ্বি আৰু পৰিমাণ কাৰ্বন থাকে, যি পিত্তথলীৰ শিলৰ গঠনত সহায় কৰে। সেয়েহে কেক, পিজ্জা, বিস্কুটকে ধৰি ময়দাৰ তৈয়াৰী খাদ্য গ্ৰহণ কৰা অনুপযোগী কৰে। অত্যাধিক সুৰাপান কৰাৰ ফলত পিত্তথলী সংকুচিত হৈ ইয়াৰ কাৰ্যক্ষমতা হ্ৰাস কৰে। ইয়াৰ পাথৰ গঠন সমস্যাৰ সৃষ্টি কৰে। তদুপৰি অত্যাধিক সুৰাপান কৰিলে পিত্তথলী কৰ্কট ৰোগত আক্ৰান্ত হয়। মিঠা বস্তু। বিভিন্ন মিঠাই, কেক, কুইজ, ছ'ডা আদিয়ে কলেষ্ট্ৰল স্থানৰ বৃদ্ধি কৰিব পাৰে, যাৰ ফলত পিত্তত পাথৰ হোৱাৰ আশংকা বৃদ্ধি হয়। সাংঘাতিক খাদ্য। যিবোৰ খাদ্য সাধাৰণতে উচ্চ পৰিমাণ চেনি আৰু নিমখ থাকে, চৰ্বিৰে ভৰপূৰ, এনে খাদ্য পিত্তথলীৰ পাথৰৰ গঠন প্ৰক্ৰিয়াত দ্ৰুত সহায় কৰে। মূলতে পিত্তথলীৰ পাথৰৰ পৰা হাত সাৰি থাকিবলৈ এক সন্তুলিত আৰু স্বাস্থ্যৰ আচৰণ অনুসৰণ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ।